হেল্ল' এভৰিৱান, আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ দীপনয়না চেনেলৰ অন্য এটি ৰেচিপিলৈ। আজি আপোনালোকৰ বাবে লৈ আহিছোঁ এখন কঁঠালৰ সোৱাদ ভৰা ৰেচিপি। আশা কৰোঁ শেষলৈকে ভিডিঅ'টো চাই যাব। এতিয়াৰ বতৰত কঁঠালৰ আঞ্জাখন মিছ কৰিলেও ভাল নালাগে। বলকচোন এতিয়া ভিডিঅ'টোৰ মাজলৈ আগবাঢ়ি যায় মই কেনেকৈ বনাইছোঁ। কঁঠালৰ চব্জিৰ বাবে মই এনেকৈ এটা কঁঠাল লৈ লৈছোঁ। সৰু চাইজৰ লৈছোঁ, মই বেছি ডাঙৰ লোৱা নাই, কাৰণ আমাৰ দুটাই মানুহ যিহেতু অকণমান হ'লেই হৈ যাব, সেইবাবে এনেকুৱা চাইজৰ লৈছোঁ আৰু। তো এতিয়া কঁঠালটো এনেদৰে মই হাতত মিঠাতেল লগাই কাটি লৈছোঁ। মাজৰ ডিলাখিনিও কাটি দিছোঁ, ওপৰৰ বাকলিখিনিও এৰুৱাই লৈছোঁ। দেখিছেনে মই কেনেকৈ কাটিছোঁ? এয়া এতিয়া মই মাংসৰ নিচিনা পিচ কৰি লৈছোঁ এইখিনি কঁঠালখিনি। এয়া মোৰ কঁঠাল কটা হৈ গ'ল। এতিয়া তাৰ বাবে আনফালে মই এয়া 3টা বিলাহী লৈ লৈছোঁ, 2টা ডাঙৰ চাইজৰ পিঁয়াজ, লগতে আলু 2টা এনেকৈ কাটি লৈছোঁ। এইফালে মছলাৰ ভিতৰত লৈছোঁ মই জিৰা, জাব্ৰাং, ধনিয়া, নহৰু, লগতে আদা আৰু লং কেইটুকুৰামান আৰু ডালচেনি, ইলাইচি মই আজি ব্যৱহাৰ কৰা নাই, লগতে শুকান জলকীয়া কেইটামান। এইখিনি মই ৰেডি কৰি লৈ ল'লোঁ। এতিয়া আনফালে কঁঠালখিনি এটা কুকাৰত এটা চিটি মাৰিব নালাগে, অকণমান বইল কৰি লৈ ল'লে হ'ল, মানে তাৰ ওপৰখিনি সিজি যাবৰ বাবে। এতিয়া মোৰ এইখিনি বইল কৰা হৈ গ'ল। এটা জালি থকা পাত্ৰত মই এনেদৰে তাৰ পানীটো যাবলৈ এৰি দিছোঁ অকণমান সময়। এতিয়া আনফালে মই এনেদৰে কেৰাহীখন বহাই লৈছোঁ, তাত অকণমান তেল দি দিছোঁ। এতিয়া মই কঁঠালখিনিৰ লগতে আলুখিনি অকণমান সময় ফ্ৰাই কৰি লৈ ল'ম। এয়া মই এতিয়া কঁঠালখিনি বহাই লৈছোঁ। এতিয়া ইয়াত অকণমান মানে কঁঠালৰ হিচাপত নিমখ দি ল'ম, লগতে অকণমান হালধিও দি ল'ম। এয়া জোখমতে ইয়াতে নিমখ দি দিছোঁ। এতিয়া হালধি অকণমানো দি লৈছোঁ। তেতিয়া হালধিকণ দিলে এতিয়া ইয়াত লাগি যাব কালাৰটো। এয়া মোৰ কঁঠালৰ লগতে আলুখিনি দুইখিনি ফ্ৰাই কৰি লৈ ল'লোঁ। এইখিনিও ৰেডি হৈ গ'ল। বেছি ফ্ৰাই কৰি লোৱা নাই মই, একেবাৰে অকণমান তাৰ হালকা ফ্ৰাই কৰি লৈ লৈছোঁ। এইফালে গৰম হৈ থকা কেৰাহীখনত আৰু অকণমান মই তেল দি লং, লগতে শুকান জলকীয়া আৰু ডালচেনি কেইটুকুৰা ইয়াতে পেলাই লৈছোঁ। তাত লগতে অকণমান মই পাঁচফোৰণো ফুটাই দি দিছোঁ। পাঁচফোৰণকণ দিলে আঞ্জাৰ সোৱাদকণ আৰু বেছি ভাল লাগে, সেইবাবে। লগতে এতিয়া এয়া পিঁয়াজখিনিও দি লৈছোঁ, কাটি লোৱা পিঁয়াজখিনি। এতিয়া এইখিনি অকণমান সময় ভাজি ল'ম তাৰ ৰঙচুৱা হোৱালৈকে। পিঁয়াজখিনি গলি যাবৰ বাবে তাত অকণমান মই নিমখ ব্যৱহাৰ কৰিছোঁ। লগতে আদা, নহৰু, শুকান জলকীয়া এইখিনি থেতেলি লৈ ইয়াতে দি দিছোঁ। এইখিনিও ইয়াৰ কেঁচা গোন্ধটো যোৱালৈকে অকণমান সময় ভাজি ল'ম। মোৰ এইখিনি ভজা হৈ গ'ল। এতিয়া বিলাহীকণ দি দিছোঁ। বিলাহীকণ অকণমান গলি যোৱাৰ নিচিনা হোৱাত তাত এতিয়া মই অকণমান পানী ব্যৱহাৰ কৰিম। এইখিনি ভালদৰে গলাই দিব। পানী দিয়াৰ পিছত তাত মই এতিয়া হালধি, লগতে অকণমান মিট মছলা আৰু অকণমান চিকেন মছলা দি এইখিনি অকণমান সময় ভাজি ল'ম। এয়া দেখিছেনে কেনেকুৱা হৈছে? এতিয়া এয়া মোৰ ভজা হৈ গ'ল। এতিয়া মই ইয়াতে এয়া যে ভাজি লৈছিলোঁ কঁঠালৰ লগতে আলুখিনি, সেইখিনিও ইয়াতে দি দিছোঁ। সেইখিনি অকণমান সময় লৰাই ভাজি ল'ম। ইয়াত আৰু বেছি ভাজিব নালাগে, অলৰেডি গোটেইখিনি বস্তু যিহেতু মই ভাজিয়ে লৈছোঁ, সেইবাবে অকণমান লৰাই থাকিলেই হ'ল। অকণমান সময় ভাজি দিয়াৰ পিছত এতিয়া ইয়াত মই জোখমতে পানী এড কৰি দি দিম। মছলাখিনি যাতে কঁঠালখিনিত লাগি যায়, সেই হিচাপত পানী অকণমান দি দিম। এয়া মোৰ আঞ্জা উতলিবলৈ আৰম্ভ কৰিছে। গৰম পানী দি দিছোঁ মই, ঠাণ্ডা পানী ইয়াত ব্যৱহাৰ কৰা নাই, যিহেতু অলৰেডি গোটেইখিনি বস্তু হৈয়ে আছে, সেইবাবে আৰু বেছি টাইম নালাগে আৰু। ইয়াৰ লগতে এয়া যে জালুক নহয় একচুৱেলি, জাব্ৰাং আৰু জিৰাৰ লগতে ধনিয়া এইখিনি পিচি লৈ এনেদৰে পটাত পিচি লৈ এইখিনি এনেদৰে ইয়াতে এতিয়া দি দিম। এইখিনিৰ সোৱাদকণে আৰু ধুনীয়া কৰে দেই। এইবোৰ মছলা একচুৱেলি গোটা মছলা ব্যৱহাৰ কৰিব লাগে, তেতিয়া আঞ্জাবোৰৰ সোৱাদবোৰ মানে বেছি ভাল হয়। এইখিনি দি অকণমান সময় উতলিবলৈ দি দিম। আলু এক পিচ মই ভাঙি দিছোঁ, বেছি ভাঙি দিব নালাগে আৰু। আলু মই যিহেতু ভাজিয়ে লৈছোঁ, তো বেছি আৰু গ্ৰেভি হৈয়ে যাব অলৰেডি। এয়া মোৰ আঞ্জাখন প্ৰায় ৰেডি হ'বই আৰু। এতিয়া বেছি টাইম নালাগে আৰু, 5 মিনিটমান সময় থাকিলেই হৈ যাব। তেনেতে এতিয়া মই এয়া গাখীৰ অকণমান দি দিম। 1 কাপ গাখীৰ মই নলওঁ, আধা কাপ গাখীৰ ল'লেই হৈ যাব। এয়া দেখিছেনে মই আধা কাপ গাখীৰ লৈছোঁ। এতিয়া গাখীৰখিনি দিয়াৰ পিছত অকণমান সময় ইয়াক লৰাই 2-3 মিনিট সময় থাকিবলৈ দি দিম। আঞ্জাখন কিন্তু একেবাৰে মাংসৰ নিচিনা হয়, একেবাৰে গ্ৰেভি কৰি দিছোঁ মই, একেবাৰে জোল বনোৱা নাই। এইটো ৰুটিৰ লগতো ছাৰ্ভ কৰিব পাৰে, আপোনালোকে ভাতৰ লগতো খাব পাৰে। তো এনেদৰে দেখিছেনে দেখিবলৈ কিমান ধুনীয়া হৈছে, একেবাৰে মাংসৰ নিচিনা হৈছে দেখিবলৈ, নহয় জানো? এয়া মোৰ আঞ্জা প্ৰায় ৰেডি হৈ গ'ল। এয়া আঞ্জাখন নমোৱাৰ আগতেই মই অকণমান ইয়াতে ঘি দি দিম, অকণ ফ্লেভাৰৰ কাৰণে ঘি দি দিম।
অকণমান ঘি ব্যৱহাৰ কৰিছোঁ মই ইয়াতে। এয়া মোৰ ঘি দিয়াৰ পিছত ফাইনেল লুক এইটো। কেনেকুৱা পালে আপোনালোকে শেষত কমেণ্ট বক্সত জনাই দিব। এয়া মোৰ আজি কঁঠালৰ চব্জিখন ৰেডি হৈ গ'ল। ভিডিঅ'টি শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। যদিহে মোৰ ভিডিঅ'টি ফেচবুকত চাই আছে তেনেহ'লে প্লিজ মোৰ পেজটি ফ'ল' কৰিব, আৰু যদিহে মোৰ ইউটিউব চেনেলটোত চাই আছে তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি দিব। টাটা বাই বাই।